মই লেবৰেটৰী টেকনিচিয়ান হয়। মই BDH+ কাম কৰোঁ। মানে মই ডিউটি শেষ হোৱাৰ পিছত যাব ওলাওঁতে মানে মই ফাৰ্মাচীখনত গৈছিলোঁ চেম্পল এটা আনিব। যোৱাৰ পিছত মানে মই গাড়ী ৰখি থাকোঁতে এখন বুলেৰো এখন আহিছে, আহি পেলাই মোক কৈছে ক'ত যাবা। মই কৈছোঁ মই খুতৰাগাঁৱত যাম। এজন পেচেণ্ট আমি পাইছোঁ, তেখেতক আৰক্ষীয়ে কোৱা মতে ৰাস্তাৰ কিনাৰত পৰি থকা পাইছিলে বাইহাটা চকৰ ওচৰত। তেওঁক মেইনলি তেওঁৰ ইঞ্জুৰি আছে, মুখত অলপ অৰেল ইঞ্জুৰি পাইছোঁ, নেজেল ব্লিড পাইছোঁ, এক্সটাৰ্নেল সিমানখিনি। ল'ৰাজন ছেমি কনচিয়াছ ষ্টেটত আছে আৰু তেখেতৰ মেইন ছিগনিফিকেণ্ট হৈছে কি এইটো এৰিয়া আমি কিউবিটেল ফচা বুলি কওঁ। হাতৰ ৰাইট হেণ্ডৰ যিটো এলব' জইণ্টৰ ফ্ৰণ্ট ছাইডত এটা নিডল প্ৰিক মাৰ্ক পোৱা হৈছে, এইটো এটা ছিগনিফিকেণ্ট কথা আছে। তেওঁ কোৱা মতে যে এইটো তেওঁক ইনজেকশ্যন দি পেলাই তেওঁক অচেতন কৰিবলৈ বা তেনেকুৱা ধৰণৰ কিবা কৰিবলৈ তেওঁ চেষ্টা কৰা হৈছিলে। আৰু ল'ৰাজনে কোৱা মতে তেওঁ গাড়ীৰ পৰা জঁপিয়াই দিছে, জঁপিয়াই পেলাই তেওঁ বাচিবৰ কাৰণে তেওঁ এটা চেষ্টা চলাইছিলে। গতিকে আমি এতিয়া ফাৰ্ডাৰ ট্ৰিটমেণ্ট আৰু ইভেলুৱেশ্যনৰ কাৰণে GMCHলৈ তেখেতক আমি প্ৰেৰণ কৰিছোঁ, ৰেফাৰ কৰিব লাগিব আৰু যিমান পাৰোঁ সোনকালে ফাৰ্ষ্ট এইডখিনি কৰি পেলাই তেখেতক আমি ৰেফাৰ কৰিছোঁ। এতিয়া আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।